হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ কাৰণে এটা লৈ আহিছোঁ কচুৰ এটা মই ভাল পোৱা চিম্পুল আৰু একেবাৰে সহজ ৰেচিপি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কচুখিনি ধুই পখালি এনেকৈ গুচাই মেলি ল'লোঁ। তাৰপিছত এতিয়া ইয়াত লাগিব আপোনাৰ পিঁয়াজ, বিলাহী, ৰচুন, আদা আৰু অকণমান খৰিচা লৈছোঁ আৰু জলকীয়া লৈছোঁ। এইখিনি মই কাটি ল'লোঁ। কাটি লৈ কেৰাহীখন পাতি তাত মই কচুখিনি দি অকণমান লেৰেলি ল'বলৈ দিম। কচুখিনি যাতে অকণমান লেৰেলি কম পৰিমাণে কোৱাণ্টিটিটো কম হৈ যায়। কচুখিনি সোনকালে লেৰেলিলে মই এতিয়া অকণমান নিমখ দি দিওঁ। নিমখৰ আপোনাৰ সোৱাদ অনুসৰি নিমখ দিব। নিমখৰ পৰিমাণটো দি মই আকৌ যাতে ঢাকি দিম যাতে সোনকালে লেৰেলি যায়, সেইটো কাৰণে পানীটো দিছোঁ আৰু লাগি নধৰিবৰ কাৰণেও দিছোঁ। পিঁয়াজত কচুখিনি প্ৰায় লেৰেলি গৈছে। এতিয়া মই যিখিনি আদা, নহৰু, পিঁয়াজ এইবিলাক থৈছিলোঁ, এইবিলাক মই গোটেই প্ৰথমতে আদা নহৰুখিনি দি ল'ম, তাৰপিছত পিঁয়াজ দি ল'ম, তাৰপিছত অকণমান পিছত মই বিলাহীখিনি দিম। এইখিনি দি অকণমান 2 মিনিটমান সিজিবলৈ দিম, তাৰপিছতহে মই বিলাহীখিনি দিম। বিলাহীখিনি দিয়াৰ পিছত কালাৰটো ইমান ধুনীয়া আহিছে নহয়নে? খাবলৈও বহুত ভাল হয়, মোৰো বহুত ভাল লাগে। আপোনালোকে এদিন বনাই খাই চাবচোন কেনেকুৱা লাগে। মোৰ বহুত ফেভৰেট হয়। কেতিয়াবা এই তেল মছলাবিলাকৰ পৰা আঁতৰি বইল বা ভাপত দিয়াবিলাক খাই বেছি ভাল লাগে। তেল মছলাবিলাক খাই খাই আমুৱাই কেতিয়াবা, তেতিয়া এইবিলাক বস্তু বেছি সোৱাদ হয়, খাবলৈ বহুত বেছি সোৱাদ লাগে। জলকীয়া জালটো কম হ'ব নিচিনা লাগিছে, কাৰণ যিহেতু শুকান জলকীয়াহে দিছিলোঁ, সেইকাৰণে মই আকৌ কেঁচা জলকীয়া অলপ দিলোঁ। বাৰু বেছি জলকীয়াও নিদিওঁ, কাৰণ ঘৰৰ চবেই বেছি জলকীয়া খাব নোৱাৰে, সেইটো কাৰণে আৰু অলপ যাতে জ্বলা হয়, টেষ্টটো বেছি হয়। কিন্তু মোৰ জ্বলা হ'লেহে বেছি ভাল লাগে। অকল মোৰ নিজলৈ বনালেতো মই জ্বলা বহুত দি খালোঁ হ'লে, কিন্তু চবেই খাব, সেইকাৰণে চবেই খাব নোৱাৰে জ্বলা, সেইটো কাৰণে অকণমান জ্বলাটো কমকৈ দি আকৌ অকণমান সিজাই লৈছোঁ। সিজিছে আৰু অলম'ষ্ট হৈ গৈছেগৈ আৰু। Thank you for watching video. শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ।